কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশ মৰ্মে অসমত গৰু সিন্ডিকেট আৰু ড্ৰাগছ বিৰোধী অভিযান। অসমৰ স্বাৰ্থত নহয়, বিজেপিৰ স্বাৰ্থতহে এই অভিযান। কংগ্ৰেছ আৰু UDFক নিহকতীয়া কৰাৰহে গোপন লক্ষ্য। অংগহত নহয়, অসমত আৰম্ভ অৰ্থক্ষত অভিযান। আৰু 10 বছৰলৈ দিছপুৰ দখলত ৰখাৰ অংক গেৰুৱা বাহিনীৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ গাদীলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আগমনৰ পিছতে ৰাজ্যজুৰি গৰু সিন্ডিকেট আৰু ড্ৰাগছৰ বেহাৰ বিৰুদ্ধে অত্যন্ত কঠোৰ হৈ উঠিছে অসম আৰক্ষী। শদিয়াৰ পৰা ধুবুৰী আৰু শ্ৰীৰামপুৰৰ পৰা শিলচৰলৈকে দিন ৰাতিৰ চেটভেট নোহোৱাকৈ গৰু সিন্ডিকেট আৰু ড্ৰাগছৰ চক্ৰৰ বিৰুদ্ধে সৰ্বাত্মক অভিযানত নামি পৰিছে অসম আৰক্ষী। আৰক্ষীৰ অভিযানকালত আনকি প্ৰায় 1 ডজন এনকাউণ্টাৰৰ ঘটনাও সংঘটিত হৈছে। আৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত ঘটনাস্থলীতে দুজনে কৰুণ মৃত্যুক সাৱটি লোৱাৰ বিপৰীতে আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হৈছে কমেও 1 ডজন লোক। এনেবোৰ ঘটনাৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দৃঢ়তাৰে ঘোষণা কৰিছে যে গৰু সিন্ডিকেট আৰু ড্ৰাগছৰ চোৰাং সিন্ডিকেটৰ সৈতে তেওঁৰ চৰকাৰে কেতিয়াও কোনো কাৰণতে কোনো আপোচ নকৰে। এঢাপ আগুৱাই মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই খোলাখুলিকৈ কৈ দিছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশক্ৰমেই গৰু সিন্ডিকেট আৰু ড্ৰাগছৰ চোৰাং বেহাৰ বিৰুদ্ধে ৰাজ্যজোৰা পানী নহৰকা অভিযান আৰম্ভ কৰি দিছে অসম আৰক্ষীয়ে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসম আৰু অসমীয়া ৰাইজৰ বৃহত্তৰ স্বাৰ্থত ৰাজ্যজুৰি গৰু সিন্ডিকেট আৰু ড্ৰাগছৰ চোৰাং বেহাৰ বিৰুদ্ধে এনে সৰ্বাত্মক অভিযান চলিছে বুলি এক ধাৰণা দি আহিলেও প্ৰকৃততে এই অভিযানৰ আঁৰৰ লক্ষ্য সম্পূৰ্ণই বেলেগ। আমাৰ হাতলৈ অহা খবৰ মতে অহা 5 বছৰ নহয়, অতি কমেও অহা 10 বছৰলৈ দিছপুৰৰ গাদী নিজৰ দখলত ৰখাৰ গোপন একশ্যন প্লেন যুগুতাই উলিয়াইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। এই একশ্যন প্লেনৰ পৰিকল্পনা অনুসৰি ৰাজ্যখনত গৰু সিন্ডিকেট আৰু ড্ৰাগছৰ চোৰাং বেহাৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰি আনিছে অসম আৰক্ষীয়ে। এক নিৰ্ভৰযোগ্য সূত্ৰই জনোৱা মতে দিছপুৰৰ ক্ষমতাৰ গাদী বিজেপিয়ে দীৰ্ঘ সময়ৰ বাবে নিজৰ অধীনত ৰখাৰ ক্ষেত্ৰত প্ৰধান বাধা কংগ্ৰেছ আৰু AIUDF দল। ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু UDFৰ সন্মিলিত শক্তিৰ বাহিৰে আন কোনো শক্তিয়ে অসমত অহা 10 বছৰত বিজেপিক পৰাভূত কৰিব নোৱাৰে বুলি এক প্ৰকাৰ খাটাং হৈছে গেৰুৱা বাহিনীৰ শীৰ্ষ নেতৃবৰ্গ। সেয়ে দিছপুৰৰ শাসনৰ গাদী দীৰ্ঘদিনলৈ নিজৰ অধীনত ৰখাৰ স্বাৰ্থতেই ৰাজ্যখনত অতি কৌশলেৰে হঠাতে গৰু সিন্ডিকেট আৰু ড্ৰাগছৰ চোৰাং বেহাৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম অভিযানৰ পোষকতা কৰিছে অসম চৰকাৰে। সূত্ৰটোৰ ভাষ্য অনুসৰি গৰু সিন্ডিকেট আৰু ড্ৰাগছৰ বৃহৎ চক্ৰৰ পৰা বিগত দিনবোৰত কংগ্ৰেছ আৰু UDF দলে এক ওজন পৰিমাণৰ বৰঙণি পাই আহিছিল। ৰাজ্যখনৰ গৰু সিন্ডিকেট, ড্ৰাগছৰ ব্যৱসায় আৰু চুপাৰী সিন্ডিকেটত এক বিশেষ ধৰ্মৰ লোকৰ আধিপত্য অব্যাহত থকাৰ পৰিণতিতে কংগ্ৰেছ আৰু UDF দলৰ দলীয় পুঁজিলৈ প্ৰতি মাহে মাহে এক বুজন পৰিমাণৰ ধনৰ হত অব্যাহত আছিল। গৰু সিন্ডিকেট, ড্ৰাগছৰ চোৰাং বেহা আৰু চুপাৰী সিন্ডিকেট বন্ধ হৈ পৰিলে বিৰোধী দল দুটালৈ সিন্ডিকেটৰ ধনৰ হত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব। সিন্ডিকেট লবিৰ পৰা অহা এনে ধনৰ হত বন্ধ কৰিব পাৰিলে বিৰোধী কংগ্ৰেছ আৰু UDF দল দুটাৰ নেতৃবৰ্গ দল পৰিচালনাত তীব্ৰ অৰ্থ সংকটৰ সন্মুখীন হোৱাটো অৱধাৰিত। দীৰ্ঘদিনলৈ এই ব্যৱস্থা কাৰ্যকৰী কৰিব পাৰিলে ৰাজ্যখনত প্ৰধান বিৰোধী ৰাজনৈতিক দল দুটা সাংগঠনিক দিশত ক্ৰমশ নিহকতীয়া হৈ পৰিব বুলিও দিছপুৰৰ চৰকাৰ খুবেই আশাবাদী। হাতে পাছে সকলো অংক কৰিয়েই চৰকাৰে ৰাজ্যজুৰি গৰু সিন্ডিকেট, ড্ৰাগছৰ চোৰাং বেহা আৰু চুপাৰী সিন্ডিকেটৰ বিৰুদ্ধে নিজৰ পৰিকল্পিত অভিযান আৰম্ভ কৰি দিছে। দিছপুৰৰ বিজেপি মিত্ৰগোটৰ চৰকাৰে কংগ্ৰেছ আৰু UDFৰ বিৰুদ্ধে আৰম্ভ কৰা অৰ্থক্ষত অভিযান কাৰ্যত কিমান দূৰ সফল হ'বগৈ সেয়া অৱশ্যে সময়তহে স্পষ্ট হৈ পৰিব। ইনভেষ্টিগেশ্যন ৰিপৰ্ট, সংবাদ লাইভ। এই মানুহজনে যে মানুহৰ আগত লাজ দি মাৰিব, ইফালে ঘৰত চাউল, দাইল, শাক পাচলি, ফল মূল একোৱেই নাই।
কি উপায় উলিয়াও এতিয়া? উপায় আছে বৌ। আজিৰ যুগত সকলো সম্ভৱ। নেক্সট দোকান নামৰ এপটো এনে এক সুব্যৱস্থা যাৰ জৰিয়তে আপোনাৰ দৈনন্দিন জীৱনৰ সকলো প্ৰয়োজনীয় সামগ্ৰী আপুনি বিচৰা মতে অৰ্ডাৰ কৰি কম সময়তে পাব পাৰে। মাথো তাৰ বাবে আপোনাৰ মোবাইল ফোনৰ প্লে ষ্টৰলৈ গৈ ডাউনলোড কৰক নেক্সট দোকান এপটো।